আজি আমাৰ অসমখনত বহুত মানুহ হৈ জীয়াই থাকিব বিচৰা নাই। বহুত জীয়াই থাকিব বিচাৰিছে হিন্দু হৈ, বহুত জীয়াই থাকিব বিচাৰিছে মুছলমান হৈ, কোনোবা জীয়াই থাকিব বিচাৰিছে খ্ৰীষ্টান হৈ। ঠিক একেধৰণে আন একাংশয়ো কাৰোবাক জীয়াই ৰাখিব বিচাৰিছে হিন্দু কৰি, কাৰোবাক জীয়াই ৰাখিব বিচাৰিছে মুছলমান কৰি, কাৰোবাক জীয়াই ৰাখিব বিচাৰিছে খ্ৰীষ্টান কৰি। মই সেই আটাইকেইটা শ্ৰেণীৰ তীব্ৰ বিৰোধী। মই হিন্দু হৈ জীয়াই থাকিব নিবিচাৰোঁ, মই মুছলমান হৈ জীয়াই থাকিব নিবিচাৰোঁ। মই জীয়াই থাকিব বিচাৰোঁ মানুহ হৈ। মানুহ, মোৰ পৰিচয় হ'ব লাগে মানুহ। এই হিন্দু, এই ইছলাম, এইটো ধৰ্মটো নিজক লাগে। মই কি ধৰ্ম গ্ৰহণ কৰিম সেইটো মোৰ নিজা, আৰু সেই ধৰ্মটো মোক লাগে শান্তিৰ কাৰণে, আত্মা শুদ্ধিৰ কাৰণে। আৰু এতিয়া ধৰ্মটো আমাৰ অসমখনত কি হৈছে? একতা সমন্বয় শান্তিৰ কাৰণে নহয়, বহুতৰ কাৰণে ধৰ্মটো এতিয়া অশান্তিৰ মূল কাৰণ হৈছে, বিভেদৰ ব্ৰহ্মাস্ত্ৰ হৈছে। সেই শ্ৰেণীটোৰ বিৰুদ্ধে গোটেই আমি যিসকল বিবেকবান মানুহ আমি থিয় দিব লাগিব। বহুতে এতিয়া নিজৰ ৰাজনৈতিক অভিষ্ট সিদ্ধিৰ কাৰণে ধৰ্মক ব্যৱহাৰ কৰিছে, কি হিন্দু হওক কি মুছলমান হওক। সেই দুয়োটা শ্ৰেণীক আমি সতৰ্ক কৰি দিব লাগিব যে নিজৰ ৰাজনৈতিক অভিষ্ট সিদ্ধিৰ কাৰণে সমাজখনক টুকুৰা টুকুৰ কৰি, জাতিটোক ভাগ ভাগ কৰি ৰাজনীতি কৰিবলৈ দিয়া নহ'ব। আমি এক হৈ আছিলোঁ, আমি এক হৈ থাকিম। ইয়াত কোনো হিন্দু, ইয়াত কোনো মুছলমান, ইয়াত কোনো খ্ৰীষ্টান হৈ জীয়াই থাকিব নালাগে। ইয়াত জীয়াই থাকক মানুহ হৈ, মানুহ। আৰু বিশেষকৈ সেই দায়িত্বটো পালন কৰিব লাগিব উঠি অহা প্ৰজন্মৰ এই ডেকা শক্তিটোৱে। তেওঁলোকক মই অনুৰোধ কৰিছোঁ